পিছতে আপোনাক প্ৰথমতে আপোনাৰ হাতীপুৰী গাঁও পঞ্চায়তৰ সকলোকে আপোনাক পুষ্প আদৰণি জনাইছে অসমীয়া গামচাৰে আৰু সকলোকে ইয়াতে উপস্থিত দেখিবলৈ পোৱা গৈছে। আৰু আপুনি এই যে ইয়াৰ যোগদান কৰাৰ পিছতে আৰু বাকী বহুতো পঞ্চায়ত আছে আৰু কেতিয়া পুষ্প আদৰণি আৰু আপোনাৰ ওচৰত ৰাইজে কেনেকুৱা যোগাযোগ কৰিছে তাৰ বিষয়ে অলপ ক'ব। নাই, এতিয়া মোৰ এইটো নিজা গাঁও পঞ্চায়ত, হাতীপুৰী গাঁও পঞ্চায়ত নিজা গাঁও পঞ্চায়ত। ইয়াত যোৱা 17 তাৰিখে মই জইন কৰাৰ আগতে এটা আঞ্চলিক কমিটি হৈছে, AIUDFৰ এটা আঞ্চলিক কমিটি হৈছে আৰু এখেতসকলে সিদ্ধান্ত কৰিছে। আজি মই আমাৰ দলৰ সভাপতিক সাক্ষাৎ কৰিছোঁ, হোজাইত গৈছিলোঁ আৰু এখেতসকলে অকস্মাত এইটো সিদ্ধান্ত লৈছে মোক এটা পুষ্প আদৰণি জনোৱাৰ কাৰণে। মই এটেণ্ড কৰিলোঁ আৰু তেখেতসকলক ধন্যবাদ দি থৈ গ'লোঁ। বৰ্তমানে অসমতে আপোনাৰ এছআৰ লৈ বহুত মানুহ মানে আপোনাৰ ভুগি আছে, এছআৰত মানে হেৰিত পৰিছে, নোটিছ আহিছে। এই সম্বন্ধে আপোনাৰ বক্তব্য কি হ'ব? এই সম্বন্ধেতো মোৰ অকল বক্তব্য নহয়, এই সময়তে আমাৰ দলে এটা সিদ্ধান্ত লৈছে, দলে আলোচনা কৰিছে, প্ৰয়োজন পৰিলে আইনসংগত ব্যৱস্থা ল'ব। আৰু আমাৰ ঊৰ্ধ্বতন মহলে তেখেতসকলে ইলেকশ্যন কমিশ্যনৰ লগত যোগাযোগ কৰি আছে আৰু প্ৰয়োজন পৰিলে এই সম্পৰ্কে ন্যায়ালয়ৰ আশ্ৰয় ল'ব। এই সম্পৰ্কে আমাৰ বদৰুদ্দিন আজমল চাহাবে কেইবাবাৰো আনি মিটিঙত বহিছে, MLA সকলক লৈ। পুৰ কমিটিৰ মানুহবিলাকে আজি বা কালিও হয়তো আকৌ বহিব পাৰে। গতিকে যিটো সিদ্ধান্ত হয় সেইমতে আমি কাম কৰিম আৰু যিসকল মানুহ এনেকুৱা অৱস্থা হৈছে তাৰ সিহঁতক যেতিয়া য'ত যাবলৈ মানে হেৰি দিছে, নিৰ্দেশ দিছে, নটিছ দিছে, সেই মানুহখিনিক আজি মই এই মিটিঙৰ জৰিয়তে অসমৰ সকলো মানুহক কৈছোঁ যে নিৰ্ধাৰিত সময়ত আপোনালোকে নিজে নিজে গৈ তাত উপস্থিত হ'ব।